সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰৰ দল। সৰ্থেবাৰী নতুন বজাৰত অৱস্থিত মেচাৰ্ছ বিবি মেটেল ষ্টৰত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা। দোকানখনৰ চাটাৰ ভাঙি চোৰে লুট কৰি নিছিল ২ লক্ষাধিক টকাৰ কাঁহৰ বাচন বৰ্তন। ঘটনাৰ পিছতে সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলোৱাই ভকুৱাটেপা আৰু চেঙাৰ পৰা ৩জন গভাইত চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ কেইজন হৈছে চেঙাৰ মুকিব আলী, ভকুৱাটেপাৰ নিতুল আলী আৰু পশ্চিম লছিমাৰ ৰহিম আলী। আৰক্ষীয়ে চোৰ কেইজনৰ পৰা উদ্ধাৰ কৰিছে চুৰি হোৱা কাঁহৰ বাচন বৰ্তন। লগতে চুৰিকাণ্ডত ব্যৱহাৰ কৰা AS01 AK 8544 নম্বৰৰ স্কৰ্পিঅ' বাহনখনো। এই দৃশ্যলৈ মন কৰক, যেন কাঁহৰ বাচনৰ দোকানহে। সৰ্থেবাৰী আৰক্ষী থানা নহয়, যেন কাঁহ পিতলৰ বাচন বৰ্তনৰ দোকান। থানাৰ ভিতৰত বস্তাই বস্তাই ওলাইছে চুৰি হোৱা কাঁহ পিতলৰ বাচন বৰ্তন। উল্লেখযোগ্য যে যোৱা ১৭ আগষ্টৰ নিশা সৰ্থেবাৰী নতুন বজাৰৰ মেচাৰ্ছ বিবি মেটেল ষ্টৰত চুৰিকাণ্ড সংঘটিত হৈছিল। নিশা দোকানখনৰ চাটাৰ ভাঙি চোৰে লুটপাট চলাইছিল। ঘটনাৰ পিছতে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে চুৰিকাণ্ডৰ সৈতে জড়িত আন ২জন চোৰে বৰ্তমান পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে পলাতক চোৰ কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সৰ্থেবাৰী আৰক্ষীয়ে। এটি ভাল লগা বিষয় যে যোৱা ১৮ আগষ্ট নিশা ২ বজাৰ পিছত সৰ্থেবাৰীৰ নতুন বজাৰস্থিত বিবি মেটেল ষ্টৰৰ পৰা কাঁহৰ সামগ্ৰী চুৰি হৈছিলে আৰু এই চুৰি সামগ্ৰীখিনি অতি তৎপৰতাৰে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাৰ নেতৃত্বত অভিযান চলাই ২৪ ঘণ্টা নহওঁতে চোৰ কৰায়ত্বৰ লগতে চুৰি হোৱা সামগ্ৰী আৰু চুৰি কাৰ্যত ব্যৱহৃত স্কৰ্পিঅ' বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৩জন চোৰ কৰায়ত্ব কৰিব পৰা হৈছে আৰু তেওঁলোক হ'ল সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম লছিমাৰ ৰহিম আলী, ভকুৱাটেপা গাঁৱৰ নিতুল আলী আৰু তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙাৰ মুকিব আলী। আমি এই চেগতে সৰ্থেবাৰী থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ তৰফৰ পৰা সৰ্থেবাৰী আৰক্ষী প্ৰশাসনৰ লগতে বৰপেটা জিলা আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই আমাৰ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, বিভিন্ন অপৰাধমূলক কাৰ্য অকল পুলিচৰ দ্বাৰা নিয়ন্ত্ৰণ সম্ভৱ নহয়। এই ক্ষেত্ৰত জনসাধাৰণ সজাগ আৰু সচেতন হোৱা দৰকাৰ। ধন্যবাদ।